মাজুলীৰ পৰা অহাৰ পাছত প্ৰায় ঘৰত নথকাৰ নিচিনাই হৈছে। আজি ইফালে কাইলৈ সিফালে তেনেকৈ ঘূৰিয়ে ফুৰিছোঁ। এনেকুৱা ৰ'দটো মূৰৰ ওপৰতে লৈ এতিয়া গৈ আছোঁ যোৰহাটলৈ বুলি। আৰু আকৌ ৰ'দ পৰাৰ কাৰণে পাছলৈ দি দিলোঁ। আৰু যোৰহাটৰ যে ৰাস্তাবিলাক বহুত ভাল কৰিলে। শিৱসাগৰৰ পৰা গৌৰীসাগৰ পাওঁতে কিন্তু বেন বাজি যায়। আৰু এতিয়া আমি সৰু বাৰ ঘৰলৈ আহি আছোঁ। গুৰিয়াই গম নাপায় আমি আহিম বুলি। তাই মানে স্কুল গুচি গ'লগৈ। তাৰ পাছতহে আমি খবৰ দিছোঁ যে আমি যাবলৈ ওলাইছোঁ বুলি। আৰু এইগৰাকীৰ মানে অৱস্থাটো এনেকুৱা হ'ল, সেইকাৰণে খবৰ এটা ল'বলৈ বুলি আহিলোঁ। মায়ে আকৌ এইখিনি কল খাৰ উলিয়াবৰ কাৰণে কলৰ গছৰ বাকলি কাটি থৈছে। মই আকৌ কলৰ বাকলিহে কল খাৰ কৰা দেখিছোঁ, এয়া প্ৰথম দেখিলোঁ। আৰু জলফাই এখিনিও আচাৰ কৰিবৰ কাৰণে ৰ'দত শুকুৱাই থৈছে। বায়েক আহি পোৱাহি নাই এতিয়ালৈকে, সি কিন্তু বাকে চিঞৰি আছে। বায়েকে ভায়েকক চিনিয়ে পোৱা নাই, মানে ধৰিবই পৰা নাই। গিলৰ আৰু গেঞ্জিৰ ৰং তাৰ একেই হৈ আছে। বাকীখিনি ভিডিঅ' কৰা নহ'ল আজিলৈ মানে।